জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ তোমালৈ। তোমাৰ জীৱনটো যাতে সদায় ৰঙীন হৈ পৰে। আৰু কিহৰ কাৰণে আমি সকলোৱে ছাৰপ্ৰাইজ দিবৰ কাৰণে এয়া চাৰ্টৰ ওপৰত আহিলোঁ আৰু এয়া চবেই প্ৰিপাৰেশ্যন কৰি আছে। চবেই বেলুন ফুলালে, ডেক'ৰেশ্যন কৰি আছে। এয়া হৈছে আমাৰ ৰিপুন দা আৰু এয়া আমাৰ বিপ্লৱ দা। লগতে চবেই মিলি কাম কৰিলে। এয়া হৈছে deepshikha। আকৌ এবাৰ শেষত কৈছোঁ, তোমাৰ জন্মদিনত বহুত বহুত শুভেচ্ছা জনালোঁ। তোমাৰ জীৱনটো ৰঙীন হৈ পৰক, সুখেৰে ভৰি পৰক। আৰু এয়া কেক কাটিলেও লগতে চবৰে মুখত সানিলে। তাৰপিছত আৰম্ভ হৈ গ'ল আমাৰ ডান্স পাৰ্টি। এয়া হৈছে গিগিদা, বিপ্লৱ দা, চবেই মিলি পেলাই ডান্স কৰিলে। লগতে আমাৰ ফেমিলিৰে সদস্য এজনৰো বাৰ্থডে আছিলে একেদিনাই, ডেনিছ। আৰু ডেনিছলৈও জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ। তাৰপিছত